ঘৰৰ এনেকুৱা সেউজীয়া ধুনীয়া পাচলি দেখিলে আপোনাৰ ভাত কেইটামান বেছিকৈ খাবলৈ মন যায়নে? আমাৰ ইয়াত মানে এইকেইদিন নেৰা বৰষুণ আৰু বৰষুণৰ মাজতে মায়ে কালি বাৰীৰ পৰা ইমান ধুনীয়া শাক পাচলিকেইডাল ছিঙি আনিলে। আপোনালোকক নেদেখুৱাই নোৱাৰিলোঁ। চাওক ইমান ধুনীয়া। ঘৰৰ এনেকুৱা সাৰ নিদিয়া ফ্ৰেছ চব্জি পালে সঁচাকৈ মোৰ ভাত কেইটামান বেছিকৈ খাবলৈ মন যায়। আৰু এয়া ভাত কেৰেলা এইবছৰ খোৱাই হোৱা নাই। এয়া প্ৰথম লাগিছে কেইটামান, তাকে ছিঙি আনিছে আৰু ভাবিলোঁ কাটি লওঁ। তাৰপিছত আৰু ৰাতিপুৱা সাজটো সেনেকৈয়ে খাওঁ আমি। বজাৰতো সাৰ দিয়া হোপা খাই আৰু আজিকালি আমাৰ বেমাৰ আজাৰ বেছিয়ে হৈছে নহয়নে? ঘৰৰ চব্জি পালে সঁচাকৈ খাওঁ লাগে। আৰু মানে বেছিকৈ লগা নাই, অলপেই লাগিছে বাৰু তেনেকৈ। আৰু বৰষুণ পৰি চাওকচোন, চব্জিখিনি ইমান ধুনীয়া চাফা হৈ আছে। মই কি কৰিলোঁ, কাটি বাচি আকৌ ধুলোঁ যেনিবা। তাৰপিছত এয়া আলুৰ লগত ধুনীয়াকৈ কাটি কৰি খাম আৰু এতিয়া গৰম গৰম ৰাতিপুৱাৰ ভাত গৰম, চব্জি গৰম, তেনেকৈ খালে সঁচাকৈ ইমান ভাল লাগে ন? চাবচোন এয়া চাওক, গৰম গৰম ধোঁৱা ওলাই থকা ভাত। খাই চাব আপোনালোকেও।